আজি হৈছে 30 মে মই যাবলৈ ওলাইছোঁ ঘৰৰ পৰা ডিব্ৰুগড় আৰু আজি আছে আমাৰ DSC 2 পেপাৰখনৰ ডিজাৰ্টেশ্যন জমা দিব লাগে আৰু ভাইভা আছে আৰু শেষৰ বাৰৰ বাবে আমি MDK আগত ফুচকা খাই লৈছোঁ আৰু এয়া সকলোৱে ফটো মাৰাত ব্যস্ত আৰু এয়া ছাৰ বাইদেউসকল সকলোৰে এতিয়া ভাইভা হৈ গ'ল আৰু এতিয়া সকলোৱে গ্ৰুপ ফটো উঠাবলৈ ৰৈ আছে আৰু এয়া সকলোৱে কৰে আৰু শেষৰ দিনটো চোলাত লিখা লিখি লগৰবোৰে আৰু এতিয়া এয়া শেষবাৰৰ বাবে আমি ৰানিং গেট পাৰ হৈ গৈছোঁ সদায় এইফালেদি আহোঁ আৰু দাদাহঁত আহিলে এয়া মোৰ বস্তু লৈ লৈছোঁ আৰু মাহঁতে লিচু লৈ আহিছিলে মই এইটো বছৰত আজি লগাই 2 দিন খাইছোঁ আৰু এয়া ৰঙা বগৰী তাৰপিছতে আলু চপ আৰু পকৰি খালোঁ তাৰপিছত আকৌ লিচু খায়ে আছোঁ আৰু এনেদৰে 3 বছৰীয়া কলেজীয়া জীৱন আমাৰ সামৰণি পৰে।